তো হেল্ল' গাইজ, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে গোলাঘাট গৈ আছোঁ মামাৰ ঘৰত। তো দেওপানী শৰাই এখন আছে, তাত যামগৈ। তো তাৰ কিছু পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম। তো মা যাব, দেউতা, মই, বা যাব আৰু ভিনদেউ যাব। তো বৰ্তা সকলোখিনি একেলগে যাম। তো তাৰ পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বতৰ ইমান দৰে ভাল নহয়, বৰষুণ দি আছে পূৰা। তো গাড়ী অহালৈ ৰৈ আছোঁ, গাড়ী আহিছে। তাৰপিছতে আমি যাম আৰু কমলাবাৰী ঘাটত। কমলাবাৰী ঘাটত ফেৰী আছে 9:15। কিন্তু বতৰ যিহে মানে 9:15খন নাপামগৈ চাগে আৰু। তথাপিও আমি যাওঁ এতিয়া, গাড়ী আহিছে। তো এতিয়া পাই গ'লোঁ সেই কমলাবাৰী ঘাট। তো এতিয়া কমলাবাৰী ঘাটত ৰৈ আছোঁ, পূৰা বৰষুণ। এতিয়া বৰষুণ যাক দি আছে। তো 11:30 ফেৰী আছে। তাৰপিছতে আমি যাম যোৰহাটৰ বাহঁতৰ ঘৰত যামগৈ। তাৰপিছত গোলাঘাট যাম। তো ব'লক। তো এতিয়া বৰষুণ যাক এৰিলে, এতিয়া সুন্দৰভাৱে ফেৰীত উঠি গৈ আছোঁ। তো বৰষুণ যাক এৰিলে, মজা আছে এতিয়া। সেইফালে চাওক বতৰ কিমান ধুনীয়া। তো মজা হৈ আছে এতিয়া, পৰিৱেশটো চাওক কিমান সুন্দৰভাৱে। তো এতিয়া সুন্দৰভাৱে পাই গ'লোহি নিমাতী ঘাট। তো নিমাতী ঘাটত এতিয়া পাই পিনি যাম আমি আকৌ গাড়ীত উঠি পিনি বাহঁতৰ ঘৰত যাম। বাহঁতৰ লিচুবাৰী যোৰহাট, তাত গৈ পিনি আকৌ আমি গোলাঘাট যাম মামাহঁতৰ ঘৰত। তেতিয়া ব'লক। তো এতিয়া পাই গ'লো সেই যোৰহাট লিচুবাৰীত। এতিয়া লিচুবাৰীত দেউতাহঁতে বজাৰ চজাৰ কৰিছে বাহঁতৰ ঘৰৰ কাৰণে। তো এতিয়া বজাৰ চজাৰ কৰি পিনি আকৌ আমি যাত্ৰা আৰম্ভ কৰিম। তো বজাৰ চজাৰ কৰি পিনি সৌৱা আহিছে এতিয়া। তো ব'লক। তো এতিয়া পাই গ'লো সেই বাহঁতৰ ঘৰত। তো এতিয়া বাহঁতৰ ঘৰৰ ভিতৰত যাম। তো ব'লক। তো এতিয়া বাহঁতৰ ঘৰত চাহকণ খাই লওঁ। চাহকণ খাই পিনি আকৌ আমি মামাহঁতৰ ঘৰত যাম। তো এতিয়া চাহকণ খাই পিনি ব'লক। তো এতিয়া চাহকণ খাই পিনি ল'লোঁ। চাহকণ খাই পিনি সৌৱা মাহঁত আহিছে। এতিয়া আমি যাওঁ মামাহঁতৰ ঘৰত। তো ব'লক। তো এতিয়া পাই গ'লে গোলাঘাট টাউনত। এতিয়া গোলাঘাট টাউনত মাহঁতে বস্তু বজাৰ কৰিছে, তো মামাহঁতৰ ঘৰৰ বাবে। তো কৰি পিনি এতিয়া আমি যাম আৰু। তো এতিয়া কৰি
এতিয়া মামাহঁতৰ ঘৰ পাই গ'লোহি এতিয়া মামাৰ ঘৰত ৰেষ্ট ল'ম অলপ তেতিয়ালৈ তাত next day. তো এতিয়া কালি পালোহি মানে পুৰা ভাগৰ লাগিলে সেইবাবে শুই দিলোঁ আৰু ভাত পানী খাই পিনি তো এতিয়া উঠি পিনি গা পা ধুলোঁ ধুই পিনি এতিয়া দেওপানীত যাওঁ তো দেওপানীত গৈ পিনি তাৰ কিছু আপোনালোকক পৰিৱেশ দেখাম আৰু গৰম পানীতো যাম যদি টাইম হয় মানে আজি মাজুলীও যাব লাগিব তো ব'লক তো এয়া মা দেওপানী দুৰ্গা মন্দিৰ পাই গ'লোহি তো এতিয়া ভিতৰত যাম তো ব'লক ভিতৰৰ পৰিৱেশ দেখুৱাম আপোনালোকক দোকান এখনৰ পৰাই শৰাই লৈ লৈছে ভিনদেউ আৰু দেউতাই শৰাই দুখন লৈ লৈছে শৰাই দুখন দিব আহিছোঁ তো এয়া লৈ লৈছে এই যে দাদাজনৰ পৰাই তো তাৰপিছত আমি ভিতৰত শৰাই চৰাই দিমগৈ বন্তি জ্বলাম তো এতিয়া দেওপানী একদম ভিতৰত সোমাব লৈছোঁ তো এইফালে দেওপানী একদম কিমান সুন্দৰ চব একদম ছাগলী তাগলী চব আছে গৰু আছে ইয়াত দান দিয়া হয় মানে তো এয়া পৰিৱেশ চব কিমান বহুত মানুহ আহে ইয়াত শৰাই দিব তো আমাৰো আছিল দিব আহিলোঁ তো এয়া প্ৰথমতে বন্তি লগাই ল'লোঁ বন্তি লগাই পিনি শৰাই দিমগৈ শৰাইত লাইন ল'ব লাগে প্ৰথমতে বন্তি লগাই ল'ব ক'লে তাৰপিছত এতিয়া লগাই পিনি যাম আৰু শৰাই দিমগৈ আহিছোঁ একদম শৰাই দিয়া জেগাত তো সৌৱা শৰাইৰ কাৰণে লাইন লৈ আছে আমি লাইন ল'বগৈ লাগিব তো মানে ভিতৰৰ চাইডে ভিডিঅ' কৰিব দিয়া নহয় সেইবাবে বাহিৰৰ পৰা আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ সৌফালে লাইন লৈ আছে আমি শৰাই দি পিনি আহিলোঁ বাৰু সেইফালে মাহঁত খোৱা আহিছে মই বাৰ লগত আহিলোঁ তো মানে গছজোপাতে ৰঙা কাপোৰ বন্ধা হয় এনেকৈ ফিটা দিছে ফিটা বান্ধিলে হেনো মনৰ ইচ্ছা পূৰণ হয় কিমান দূৰ সঁচা নাজানো বাৰু দেওপানী নামঘৰত শৰাই দিলোঁ দি পিনি মাহঁতৰ লগত সেৱা কৰিলোঁ কৰি পিনি এতিয়া যাম আৰু ইয়াৰ পৰা দেওপানী গৰম পানী যামগৈ ইয়াৰ পৰা তো আপোনালোকক তাৰো কিছু পৰিৱেশ দেখাম ইয়াত দেওপানীৰ পৰিৱেশ দেখুৱালোঁ আপোনালোকক তো এতিয়া ব'লক শৰাই আছিলে শৰাই দিলোঁ এতিয়া ব'লক তো এতিয়া পাই গ'লোহি গৰম পানী তো গৰম পানী আপোনালোকক কিছু পৰিৱেশ দেখাব চেষ্টা কৰিম তো ব'লক এতিয়া আমি ভিতৰত যাওঁ টিকেট কাটিব লাগিব টিকেট কাটি পিনি ইয়াত ভিতৰত যাব লাগিব ভিতৰত টিকেট মানে 20 টকা হয় এজনৰ 20 টকা তো ব'লক কিমান সুন্দৰ পৰিৱেশ একদম বহুত ধুনীয়া লাগিছে গছ গছনিৰে ভৰা হয় এইফালে তো কিমান সুন্দৰ পৰিৱেশ চব তো এয়াই গম পানীটো সৌৱা চক মাছ ভাগলৈ কেনেদৰে পানী উতলি আছে তো দেখিছে একদম পানী মাছ ভাগলৈ পুৰা উতলি আছে পানীটো একদম উতলা নহয় মানে কুহুমীয়া পানী হয় কিন্তু মাছ ভাগত পুৰা উতলি থাকে মানে তো বক বক কৰি থাকে তো সৌৱা দেখিছে তো এয়া উলমা দলং তো গৰম পানীতে আছে এয়া উলমা দলং তো একদম গুণাৰে পুৰা এইবিলাক বান্ধি থোৱা আছে একদম সুন্দৰভাৱে
গোলাঘাটৰ কিছু পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ, গৰম পানী দেও পানী। তো কিছুমান পৰিৱেশ দেখাব চেষ্টা কৰিলোঁ। তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ টাটা বাই বাই। তো জয় আই অসম।